নমস্কাৰ সকলোকে কি খবৰ সকলোৱে ভালে আছে চাগে মই এতিয়া ভোজলৈ বুলি যাবলৈ সাজু হৈছো আৰু এই ভোজ হৈছে আমাৰ তিনচুকীয়াত বসবাস কৰা কছাৰী সমাজে প্ৰত্যেক বছৰে আয়োজন কৰা প্ৰীতি ভোজ মই আৰু বৰ্মা ভোজলৈ গৈ আছো মাও আহিব অলপ পিছত আমাৰ অলপ কাম থকাৰ কাৰণে আমি অলপ সোনকালে ওলাই আহিছো আৰু আমি এতিয়া শৰ্টকাট ৰাস্তা দি গৈছো একচুয়ালি এটো ৰাস্তা নহয় পথাৰ হয় পথাৰে গলে সোনকালে পায় বুলি পথাৰেদি আমি পুনাইছো য'ত ভোজ আয়োজন কৰা হৈছে আৰু এই ভোজটো প্ৰত্যেক বছৰ জানুৱাৰী মাহৰ প্ৰথমটো দেওবাৰে আয়োজন কৰা হয় আৰু এই বস্তু কেৱল খোৱা বোৱা কাৰণে আয়োজন কৰা নহয় ইয়াত কিছুমান বহুত ভাল কাৰ্যসূচী উদ্দেশ্য লৈ এই ভোজ প্ৰতি বছৰে এনেকৈ আয়োজন কৰা হয় এতিয়া আপোনালোকে ভিডিঅ'টোত মন কৰিছে যে ইয়াত যিসকলে নিজৰ আপোনজনক হেৰুৱালে নিজৰ প্ৰিয়জনক হেৰুৱালে তেখেতসকলক ফুল আৰু ধূপকাঠি দি সেৱা প্ৰণাম জনাইছে কাৰণ বছৰটো যিহেতু নতুন বছৰ সোমাইছে গতিকে তেওঁলোককো আমি স্মৰণ কৰিব লাগিব আৰু ইয়াত আৰু কিছুমান কাৰ্যসূচী লোৱা হৈছে যদি আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই তেতিয়াহ'লে গম পাব যে আৰু কি ইয়াত কৰা হ'ব আৰু ইয়াত প্ৰত্যেক বছৰে চিত্ৰাংকন প্ৰতিযোগিতাও আয়োজন কৰা হয় ড্ৰয়িং কম্পিটিশন আৰু মই আৰু বাইদেউ গৰাকীয়ে এই পেপাৰবিলাক ৰেডি কৰি দিছো এতিয়া অলপ সময়ৰ পিছত চিত্ৰাংকন প্ৰতিযোগিতা আৰম্ভ হ'ব যেহেতু ল'ৰা ছোৱালীবোৰ এটা দুটাকে লাহে আহি আছে আৰু এতিয়া আৰু ল'ৰা ছোৱালীবোৰ আহি পালে তেওঁলোকে নিজৰ প্ৰতিভা ইয়াত দেখাবলৈ সাজু হৈছে আৰু এইফালে কোৰাছ গাই থকা হৈছে এয়া চাওকচোন কিমান ধুনীয়া এটা অনুষ্ঠান পাতিছে দেই আৰু লগতে ইয়াত এখন আলোচনীও উন্মোচন কৰা হৈছে যিখনক ভুৰুলি বুলি কয় Holy Mama, sister, please, your
এয়া দেখিছে নহয় কণ কণ ল'ৰা ছোৱালীসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা কিদৰে দেখুৱাইছে। কিছুমানে গান গাইছে, কিছুমানে নাচিছে, কিছুমানে কবিতা আবৃত্তি কৰিছে। এই অনুষ্ঠানখনে যে বৰ ভাল কাৰ্যসূচী এটা লৈছে দেই, কাৰণ আমাৰ ল'ৰা ছোৱালীবিলাকৰ প্ৰতিভা দেখুৱাবলৈ কাৰণে আমিয়ে তেওঁলোকক এখন মঞ্চ গঢ়ি দিব লাগিব নহয়। আৰু লগতে আপোনালোকক ধন্যবাদ থাকিল, যিহেতু ইমানখিনি সময় আপোনালোকে মোক দিলে মোৰ ভিডিঅ'টো চালে। আৰু এনেধৰণৰ কাৰ্যসূচী বহুত আছিল, কিন্তু মই অলপ কাম থকাৰ বাবে ঘৰলৈ গুচি আহিলোঁ।